Hello everyone, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো বিৰাট ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু আজি মোৰ লগত আছে এয়া আমাৰ টিপচি তই কিয় লাজ কৰি আছো লাজ নাই এয়া দেখা না কি হ'ল এ তাই যে আকৌ হাতত পুৰিলে দেই গৰম তেল পৰিলে বাৰু যি নহওক তেনেকৈ ভিডিঅ'টো বনাও আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এটা ধুনীয়া চেলেঞ্জ ভিডিঅ' যোনটো হৈছে ব্লাইণ্ড ফল্ড চেলেঞ্জ মানে আমি চকুত এখন বান্ধি ল'ম প্ৰথমতে তাই বান্ধিব তাৰপিছত মই আৰু নেদেখাকৈ বস্তুবোৰ গেছ কৰিব লাগিব চুই পেলাই আৰু কিছুমান গোন্ধ লৈ পেলাই আৰু কিছুমান চুই পেলাই মানে যিকোনো এটাহে দিম দেই হয়তো চুবলৈ দিম নহয়তো গোন্ধ ল'বলৈ দিম যিকোনো এটা মই চাই দিম আৰু বস্তুবোৰ আৰু ক'ব লাগিব আৰু যদি শুদ্ধকৈ কয় তেতিয়া 0.1 পাব নহ'লেতো আৰু 0 পইচা পাম সেইটো লাষ্টত ক'ম সেইটো কি গিফ্ট আছে সেইটো একদম লাষ্টত ক'ম আৰু হাৰিলেও এটা গিফ্ট আছে আকৌ কি সেইটো একদম এতিয়া নকওঁ একদম লাষ্টত ক'ম গতিকে একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো বিৰাট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গতিকে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমতে কোনে কৰিব চাইছোঁ তই নে মই প্ৰথমতে তই কৰ এইখন দিয়া মই ভালকৈ বান্ধি দিওঁ চকুতে বান্ধি দিম যাতে মই অকণমান দেখা পাওঁ তই ভাল নাই সেইবিলাক নহ'ব দেই বেইমানি নহ'ব আৰু এতিয়ালৈকে বস্তুবোৰ মই তাইক কোৱা নাই কি দিম মানে ৰুমৰ পৰা একদম ৰেণ্ডমলি বস্তু উঠাই আনিম যি টি এতিয়া নকওঁ আগতে যদি লৈ লওঁ গম পাই যাব নহয় মই চাই লওঁ এবাৰ দেখি নেকি নাই কেইবাটাও ফল্ড কৰি দিছোঁ নহয় এখন নহ'লে মই দাম এখন আনিম সঁচাই কোৱা এবাৰ দেখিছা নেকি দেখি আছো চবকে দেখি আছো সঁচাই কোৱা ইয়াত যোনে চাই আছো চবকে দেখি আছো সঁচাই কৈছা দেখি আছা নেকি নাই দেখা নাই এইবিলাক বেইমানি নহ'ব আকৌ নাই দেখা সঁচাকে নাই দেখা আকৌ বেইমানি যদি কৰা হয় তেতিয়া কিন্তু সেই জিকিলেও গিফ্টটো আকৌ সেই হাৰাটোকহে দি দিয়া হ'ব মই এইখিনি দেখি আছো নাকত शाबाश बेटा बहुत बढ़िया এইখন দি কাম নহ'ল এতিয়া এইখন আনিছোঁ আকৌ এইখন হৈ যাব নেদেখো এইখন দেখিম তহঁতে চায়ে থাকো বান্ধি চা নাই দেখা এতিয়া ভুইলৈকে বান্ধি দিছে একেবাৰে নাকত উশাহ চুশাহ ল'ব পাৰিম অকণমান দিয়া থওঁ খালোঁ বুলি এতিয়া এয়া মই কেইটামান বস্তু লৈ আনিছোঁ ইয়াৰে মানে মই যদি কওঁ শুঙিবলৈ তেতিয়া শুঙি পেলাই ক'ব লাগিব আৰু যদি কওঁ চুই ক'বলৈ তেন্তে চুই ক'ব লাগিব চেঙুন খোৱা নিদিবি নিদিওঁ দেই কিয় খাবলৈ দিম আকৌ এইটো হ'বলৈ খোৱা চেলেঞ্জ চুবলৈ কিবা দিবও পাৰোঁ অ'কে এতিয়া প্ৰথমতে এইটোৰ পৰা আৰম্ভ কৰোঁ এইটো একদম ইজি এইটো ক'ব পাৰিবই বাৰু চুই পেলাই ক'ব লাগিব এইটো ন চু ধৰ এইটো বাৰু ইজি আছিলে ষ্টাৰ্টিং ইজিৰ পৰা কৰিছোঁ আৰু তাইতো সদায় ৰাতি ইউজ কৰে গতিকে গম পাবই অ'কে 0.1 অ'কে এতিয়া ছেকেণ্ডটো এইটো চুই পেলাই ক'ব লাগিব চু চব চুই একদম ফুটচু নিদিবি আকৌ ফুটলে আকৌ ঘিণ কৰে তাই কি হয় কি বস্তু আকৌ বেছি সময় দিয়া নহ'ব কিন্তু মই ওপৰটো খুলি দিলোঁ গম নাপাব বুলি গম পাই গ'ল অ'কে চুই পেলাই ক শুঙিব নিদিয়ে যে দিম শুঙিব প্ৰথমতে চুই লওঁ কিবা টেমা চেমা দিছ এতিয়া মই কেনেকৈ কমি বুলি টেমা বোলে সেই কিবা বক্স হয় কিহৰ বক্স এতিয়া মই কেনেকৈ খুলিব পাৰিমনে খুলিব নোৱাৰিবি ওপৰতে ক'ব লাগিব চাইজটো চাই পেলাইতো ক'ব পাৰ আমাৰ ৰুমত এনেও বেছি বস্তু নাই গমেই পাবি মই পাছলৈকে গণিম ইমান সময় দিয়া নহ'ব এইটো বস্তু সেইটো মই সোধা নাই বস্তুটোৰ নাম ক 1 2 কি বক্স ৰে 3 4 এইটো আছিলে কচুৰি মিঠিৰ পেকেটটো অ'কে তো এইটো 0 তো তই এতিয়ালৈকে 2 পইণ্ট পাই আছ 2 পইণ্ট 3 ভিতৰত 2 এতিয়া এইটো গুন্ধি ক'ব লাগিব দেই কি বেয়া বস্তু নিদিবি দে নাই বেয়া বস্তু দিয়া নাই হ'ব দে বাৰু মই দি দিছোঁ দে গোন্ধই পোৱা নাই
চৰ্দি লাগি আছে ঐ খোৱা গোন্ধই পোৱা নাই একো এই একো ভালকে গুণ পোৱা নাই ভালকে গুণ এই সোমাই নিদিবি নাকত কিবা কিবি বেয়া বস্তু হ'ব পাৰে হাতত চুই চা বাৰু নাই 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 মই গোন্ধই পোৱা নাই ঠিক আছে মই বাৰু এইটো এনে বাৰু চুই বা গুন্ধি যিকোনো এটা দিম বুলি কৈছিলোঁ কিন্তু এটা চুই চাবলৈও দিছোঁ চুই চা কি বস্তু দি থাক কি ৰে ভালকে মোক দে হাতত দে সেনেকৈ চাব পাৰিবি গুন্ধি চা মোৰ মেইনটোতো গোন্ধা আছিল ন চকুৱে চাবলৈ নিবিচাৰিবি গুন্ধি আৰু চুই চা অ'কে বা ভাল পইণ্ট পাইছ 5ৰ ভিতৰত 4 এইটো নোৱাৰিব বুলি ভাবিছিলোঁ কিন্তু এইটোও পাৰি গ'ল 5টা বস্তু দিবি হা নাই 5টা দিলোঁ এতিয়ালৈকে তই 4 পালি তাৰ ভিতৰত এটাহে পৰা নাই অ'কে এইটো মই ভালকৈ কেমেৰাত দেখুৱাই লৈছোঁ এইটো ফুটৰ পেকেট নিদিবি দেই এইটো গুন্ধি পেলাই ক'ব লাগিব কি খোৱা বস্তু নেকি হ'ব দে বাৰু চুব পাৰিবি গুন্ধিব পাৰিবি হেভি কুইক কোনো দিয়ে দেখোনো হেভি কুইক মানে যিকোনো বস্তু দিব পাৰোঁ আকৌ দেই বস্তুটো যিকোনো হ'ব পাৰে মানে চৰ্দি লাগিছে জানেনে মোৰ পুৰা নাক মানে বন্ধ হৈ আছে পুৰা চৰ্দি লাগিছে বিজল বিজল দিম আকৌ কিবা হেঙুন নিদিওঁ কিয় হেঙুন দিম গেছে কৰিব লাগে দে হাতটো দে কি দিছ কিবা কি হয় শুনি চাওঁ গুন্ধিব নোৱাৰিবি হাতে চুৱে ক'ব লাগিব এইটো তই মেথি গুটি চিৰামটো শুদ্ধ কৰিলি 5টা এতিয়া নেক্সট এইটো এটা এইটো চুই ক'ব লাগিব দেই কিন্তু মোৰ হাততে চুব লাগিব মই এনেকৈ দিম মোৰ হাততে চুব লাগিব বেয়া বস্তু হ'ব পাৰে দেই কিন্তু কাৰণ মই প্ৰথমতে কৈছোঁ যিকোনো বস্তু দিম সেইদিনা পাচলি কাটিছিলোঁ লেচা মাংস নিচিনা লাগিছে শুকাই যোৱা লেচা হয়নে সেইটো মই হয় নহয় কিয় ক'ম এইটো পইণ্ট আছে ন তই নিজে ফিক্সকৈ ক'ব লাগিব নাই নাই এটা হাতে নহয় আৰু এইটো হাতত তৈয়াৰ হৈ আছে এইটো হাতে নুচুবি এটা হাতে চিকুটি চাওঁ নাই নাই ইমান চুবলৈহে দিছোঁ চুৱা বা গোন্ধা আকৌ চিকুটিব নোৱাৰিবি হয় দাই এই শুকাই যোৱাই লেচা আমাৰ দালে মই সেইদিনাখন চব্জি কাটোতে শুকাই গৈছিলে তাতে আছিলে চাগে হয় দা ঠিকছে হয় 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 ইমান লম্বা হয় ৰাহুল লেচা আমাৰহে হয় মই দেখা নাই কিন্তু সঁচাকৈ লেচা আমাৰহে ফিক্স অ'কে হয় বাৰু কিমান পালি এতিয়া হাতৰ ভিতৰত 6 ৱাও চব শুদ্ধ এতিয়া মই কি কৰিম আৰু উপায় নাই হাতৰ ভিতৰত 6টো খুলি দিছোঁ কিন্তু মই হাতৰ ভিতৰত 7টো পাব পাৰোঁ বাৰু চাই লওঁ নেক্সটটো খুলি দে মোৰ গেম খেলি গ'ল এতিয়া মই 7টাৰ ভিতৰত 7টাই শুদ্ধ কৰিম নোৱাৰো চাই থাক পাৰিম মই কেইটা শুদ্ধ কৰিছোঁ তই 6 পাই আছ মই পাই আছোঁ তুমি হাৰিবা তই সঁচাই কোনে দেখি কিন্তু দেই তই কোনে দেখি আনি লওঁ ৰাইজ বস্তু এটা আনিছোঁ এতিয়া শুঙি চাবলৈ দিম দেই অঁ ঠিক আছে চুব নোৱাৰিম চুব নিদিওঁ হ'ব শুঙি চাব দিম দে কৈ আছোঁ ৰ শুঙিবি হা কোনোটো বৰিংহে লাগিছে ভালকৈ বৰিং লাগিছে কিন্তু অকণ কিবা এটা বেলেগো লাগিছে কিবা মিক্স কৰি দিছ নেকি চাওঁ দেচোন আকৌ দেচোন ৰে অকল বৰিং নহয় কিবা এটা মিক্স আছে ক আকৌ কি হয় তই হৈ গ'ল আৰু শুঙিব দিয়া নহ'ব
মানে গোন্ধটো বৰ দিনৰে কিন্তু কিবা এটা মিক্স আছে লগত সেই মিক্স থকাটো কি অঁ মই লিপ বামটো মিক্স কৰি দিছ হয়নে হয়নে নহয় ফিক্স না ফিক্স গম পাই গ'ল নহয় মানে বেছিকৈ বইল গোন্ধ কিন্তু অকণমান লিপ বামৰ গোন্ধ আহিছে ইমান সময় বলি লগাইছো ভাবিও গোন্ধ তোমাক দিম চুব দিবি নে এতিয়া চুব দিম হা অ'কে এইটো চুব দিম ক'ত আছে এইটো এই পিনে আগলৈ না এই ৰাম কি বস্তু এইটো কোৱা এইটো কিবা এই হেৰি নিচিনা লাগিছে ফেব্ৰিক কৰা নহয় এই ৱাটাৰ কালাৰ যেনেকুৱা সৰু সৰু যে থাকে তেনেকুৱা নিচিনা লাগিছে এনেকুৱা কি বস্তু আছিলে এই যে ৱাটাৰ কালাৰ যে কৰে যে এনেকুৱা সৰু সৰু তেনেকুৱা লাগিছে ইয়াততো ৱাটাৰ কালাৰটো নাই দেখা নাই এইটো মোৰ তেনেকুৱাই লাগিছে ৱাটাৰ কালাৰ হেৰি আনিছিলি জানো হয় কি হয় ৱাটাৰ কালাৰৰ হেৰি হয় ৱাটাৰ কালাৰৰ টেমা হয় এইটো হয়নে হয় দে দুই নম্বৰ পাই গ'ল এতিয়া তোক মই চুইহে চাবলৈ দিম কিন্তু দে হাতখন পা কি কিবা লিকুইড নেকি লিকুইড কিন্তু গোন্ধ ল'ব নোৱাৰিবি আগলৈ দে হাত কিবা লেতেৰা বস্তু আছে দিবি নেকি আকৌ লেতেৰা বস্তু মই কি জানো এতিয়া লেতেৰা বস্তু নে কি মই সেইটো নাজানো তই খালি মোক চুই হাতখনে নল'ব পাৰে লেতেৰা বস্তু কাৱাতে লওঁ পেচাব চেচাবদি হাতত দি দিব পাৰে কিয় নলগাবি পৰি থাকিব অকণমান সময় ক'বলৈ গৈছিলোঁ মূৰ্তি কৰি পেলাই আনি দি দিয়ক ওচৰলৈ নিনিবি কিন্তু বস্তু হ'ব দে দিলি হাতত দিলো মই গমেই শিঙুন চেগুন দিয়া নাইতো নাই শিঙুনটো ইয়াতকৈ অকণমান বেছি বিজলোৱা হ'ব এইটো অকণমান কম বিজলোৱা এই কিবা এটা ক্ৰীমহে নেকি কি ক অঁ এইটো মই লিপ বামটো কি এইটো মই লিপ বাম হয়নে নহয় বাবা আকৌ নহয় নেকি কোৱা লিপ বাম হয়নে নহয় কি এক পইণ্ট কাটা গ'ল দুই পইণ্ট পাইছে ন মই পাহৰিলোঁ চি কথা অঁ 2 পইণ্ট পাই থৈছে হা 7টা বস্তুৰ ভিতৰত 3টা বস্তু দিলোঁ ন কৈ দিওঁ আৰু কি ময়ো হৈছে নেকি দিয়া হোৱা 3টা গৈছে হা কেতিয়াবা মই গোটেইকেইটা শুদ্ধ কৰিবলৈ তথাপিও দহে হ'ব গোটেইকেইটা শুদ্ধ কৰিলেও নোৱাৰিমগৈ চাগে তই যি টান বস্তু দিছ মোক আৰে পাৰিবা কিয় নোৱাৰিবা ময়ো দি দিলে ৰে মই গমেই নাপালোঁ আৰু এটা দি আছোঁ এতিয়া তুমি মই এতিয়া বিচাৰি নাপালোঁ চুই চাবহে দিম হা এইটো ঠিক আছে চুবহে দিম লোৱা এখন হাতে ভাল বস্তু নে বেয়া বস্তু আৰু ভাল বস্তু এইটো মই গম পাইছোঁ কি এইটো আমাৰ শেষ হোৱা কলগেটটো নেকি কেনেবাকৈ বাৰু এইটো আমাৰ শেষ হোৱা কলগেটটো আমাৰ শেষ হোৱা কলগেটটো এইটো তই যে কেনেকৈ বেলনা বাৰী মাৰি আছিলি লাষ্টত ওলাবৰ কাৰণে সেইটো কলগেট হয় शाबाश बेटा बहुत बढ़िया হয় ফিক্স ফিক্স এইটো বোলে কলগেট চাওকচোন এইটো বোলে কলগেট কি হয় এইটো কি জানো পটেছিয়াম নাইট্ৰেট পটেছিয়াম অৰচিক নেকি কি হয় সেইটো ক'ৰ পৰা উলিয়ালি এইটো চাওঁ পেলাই থোৱা কলগেটটো হয় এইটো কলগেট হয় কিন্তু কোনটো কলগেট সেইটো ক সেইটো কেনেকৈ হয় এইটো ডক্টৰে দিয়া হয় এইটো ডক্টৰে দিয়া কলগেট এটা মইহে নাচালোঁ ভালকে নামটোৱে নাচালোঁ মই অথনি ধেত চালা মই বেলেগ এটা মলমৰ কিবা এটা সেইটো কলগেট বুলি ক'বা মই সেইকাৰণে এনেকৈ পুৰা ব্ৰাউন কৰি দি আছোঁ 3 নম্বৰ পাই গ'লি ৱাও কিন্তু তথাপি এক নম্বৰ গম পাই আছোঁ 4 ভিতৰত 3 বাৰু হ'ব দিয়ক মোৰে ভুল বাৰু এইটো কি নহয় মই পইণ্টটো পালোঁ এবাৰ দিম হা 5 নম্বৰ হ'ব ন অঁ 5 নম্বৰ দিছোঁ হা I know এইটো কি জানে গাইজ এইটো হৈছে দেৱালীত আনা ফুলজাৰী পেকেট যোনটো হৈ দিছিলে এডাল এডালকৈ জ্বলাই আছিলে দেৱালীৰ পিছত বহু দিনলৈ মই কিয় গম নাপাওঁ এতিয়া এডালো নাই বাৰু শেষ কৰিলে কিন্তু পেকেটটো তাই থৈ দিছে ভাবক তেনেহ'লে অহা দেৱালীলৈ পেকেটটো থৈ দিছে হ'ব দে 5ৰ ভিতৰত 4 পালে দেখিছা গাইজ এইটো পেকেট তাই কিয় থৈ দিছে আকৌ অহা দেৱালীলৈ মানে পেকেটটোকে জ্বলাব ভিতৰৰ মাল শেষ হ'ল লাষ্ট গাইজ
লাষ্ট এটা বস্তু দিম এইটো চাওঁ মানে লাষ্ট নহয় মানে এইটো মই এটা বস্তু দিছোঁ চাওঁচোন ক'ব পাৰে নে নোৱাৰে কি দিবি এইবাৰ দিম নহয় তই সাংঘাতিক সাংঘাতিক বস্তু আনি আছ মইহে এনেকুৱা বস্তু নাপালোঁ দিম নহয় চাই থাক চুবলৈ দিম শুনিবলৈ পিছত দি আছোঁ বাৰু ক'ত আছে ক'ত বস্তুটো এইটো মোৰ হাতত এইটো মোৰ হাতত লগাই দে ধৰ দি আছোঁ এইটো তোৰ হাতটো ক'ত এইটো এইটো হ'ব বস্তুটো মোৰ হাতত লগাই দে এইটো ধৰ 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 এই ধৰ এইটো এইটো কি ক এইটো কি কি বস্তু কিবা দৰ্জাৰ পৰা স্কুল চিস্কুল খুলি আনিলি নেকি নহয় দুটা হাতৰ মোক দুটা হাত ল'ব হাতৰ পৰা পৰি গ'ল হাতৰ এইটো কি হ'ব পাৰে বাৰু ইমান সৰু বস্তু দিছে এইটোতো ফুলি হয়নে তোৰ ফুলি ফুলি ফিক্স 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 তোৰ এনেকুৱা ফুলি এযোৰ আছে এনেকুৱা ফুলি এযোৰ আছে ইমান খুলি আই এম প্ৰাউড অফ মাইছেল্ফ খালি মৌটো নোৱাৰিলোঁ দেই মই মৌটো ইমাজিনেই কৰিব নোৱাৰিলোঁ যে মৌটো হ'ব পাৰে পাঁচ দ হ'বলৈ গৈ আছে দেই আমাৰ খেলখন আনিছোঁ হা এটা বস্তু আগলৈ চুবি এইটো মানে শুনিব দিছোঁ চুব দিছোঁ হা ৱাও লাষ্ট কাৰণে অফাৰ নেকি লাষ্ট নহয় আৰু এটা আছে নহয় নহয় এইটো 7 নম্বৰটো নহয় এটাৰ তিনিটা চাৰিটা পাঁচটা ছটা এইটো 7 নম্বৰ নেকি এইটো 7 নম্বৰ দে দে হ'ব দে কি বস্তু দিছ এইডাল শুনিব পাৰ নাকটো অকণমান উলিয়াই দেচোন মই ভালকৈ উশাহটোৱে পোৱা নাইকিয়া যেনে তেনেহে লৈ আছোঁ কিন্তু গোন্ধই নাই একো সেইকাৰণেতো দিছোঁ একোৱে গোন্ধ নাই ক্ৰাছ হৈ গৈছে বস্তুটো কি হ'ব পাৰে ক্ৰাছ হৈ গৈছে এতিয়া হাতটো এৰি দিব পৰা নাই ক'বা আগলৈ দে হাতকেইখন আগলৈ দে অঁ চব ভাঙি চিঙি গ'ল দেখোন এনেকুৱা বস্তু দিব পাৰি নে ভাঙি চিঙি যোৱা বস্তু কি হয় এইটো লেতেৰা পেতেৰা বস্তু নহয়তো মই এতিয়া বৰ ধুনীয়াকৈ চুই আছোঁ কিন্তু কি হয় এইটো গম পাই গ'লো হেৰি ক্ৰাছ হৈ গৈছে নহয় তই কালি ওপৰৰ পৰা হেৰি আনিছিলি এঙাৰ আনিছিলি এইটো পুৰা এঙাৰ ফিক্স একদম পুৰা এঙাৰ হয় ক্ৰাছ হৈ গৈছে এঙাৰ 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 মুৰ্গীটো গেছটো ভাল আছে ন সেইকাৰণেতো সিদিনা গেছত একেবাৰে হাগি পগি মৰিলি সিদিনা এতিয়া কি হ'ব এতিয়া ড্ৰ হৈ গ'ল নহয় আৰু এটা বস্তু দি দিওঁ দুজনীকে ঠিক আছে তেন্তে অঁ আৰু এটা বস্তু দি দিওঁ হা ফাৰ্ষ্ট মোকে দিবি মানে তোকে দিম তই যিহেতু এই বান্ধি আছে এইকে ফাৰ্ষ্টটো দি লওঁ মোক চব ঢাকি পেলাই নহয় তলফালে দেখি থাকিবি বুলি ভয় লাগে দেখিব নোৱাৰিবি দে অকল চুইহে চাব পাৰিবি এইটো দে মানে যিহেতু ড্ৰ হ'ল ন অকণমান হাৰ্ড দিবই লাগিব তাই জিকাৰ কাৰণে ময়ো দিম নেক্সট বাৰ বহুত ভাল আঙুলিটো দে মাউচত দিছোঁ দে মোৰ হাতটো একেবাৰে ক'লা হৈ আছে এটোহে দিয়ে পায় শেষ হৈ যাব নহ'লে ভাল বস্তু দিছে হ'বলৈ দেই শেষ হৈ যোৱা চিন্তা কৰিছে নহয় 8টা বস্তু হ'ল ন 8টা মোৰ কৰিবলৈ আছে কোৱা কি নাক বন্ধ বাৰু যি নহওক তাই ভাল বস্তু দিছে বুলি গম পাইছোঁ যেতিয়া মই গাতে অকণমান সানি লওঁ বাকী গেছ আৰু পিছৰ কথা প্ৰডাক্টটো ৱেষ্ট হ'ব নালাগে কিন্তু বস্তুটো কি এইটো পাইছোঁ মানে অকণমান অকণমান নাই পোৱা গোন্ধ বডি লোচন নহয় কি ৰাইজ গম পাই গ'লো এইটো এল'ভেৰা জেল কাৰণ শুকাই গৈছে সেইটো কাৰণেই মই গাত লগাইছিলোঁ হাততো শুকাই গৈছে ন এইটো এল'ভেৰা জেল পাৰি গ'লো এতিয়া লাষ্ট তোমাক এটা সুধিম আৰু ঠিক আছে এতিয়া তোক পানিম লাষ্ট এটা বস্তু এইটোৱে ডিচাইড কৰিব এতিয়া খেলখন কি হ'ব তই 8টা ভিতৰত 7টা শুদ্ধ কৰিলি ন অঁ আৰু মই এতিয়া
তোৰ এতিয়া 8 নম্বৰটো হ'ব তই আগতে শুদ্ধ কৰি আছ ন মই 6টা শুদ্ধ এতিয়া এইটো লাষ্ট বস্তু আনিছো এইটোৱে ডিসাইড কৰিব গেম কোন জিকিব এইটো বস্তুটো কিবা আনিছো চুই পেলাই ক'ব লাগিব চু চু কি বস্তু এইটো কি দিছ ওপৰত এইডাল কিবা আছে এটা বস্তুৱে এই কিবা আছে এৰ লাগি যে বাৰে হাত লাগি আছে তাতে কি দা এটা বস্তুৱে আকৌ মই কেনেকৈ সেপাৰেট কৰিম এটা বস্তু হয় তই ভালকৈ চাই ক'ত লাগি আছে তহঁতে লাথনি লেচেৰা মাৰডালৰ সৈতে কিবা এটা দিছ এইডাল লেচেৰা মাৰ পেলা আৰু বস্তুটো ক টেমাক খুলিব নোৱাৰিবি কি টেমাৰে এইটো নাজানিলি গেছ কিবা এটা কৰ আৰু কিবা টেমা আহে কিহৰ টেমা টেমা মূৰ্ত আমি চব সদায় দেখিয়ে থাকোঁ ন পাবি চাগে তই নিজৰ গীত নিজে ল'বি এইটো আছিলে নেল পুলিচ ইমানবোৰ বস্তু ক'ব পাৰিলে তাক ডেইলি ইউজ কৰি থকা বস্তুটো এতিয়া আহিল গিফ্টটো মই কৈছোঁ যে প্ৰথমতে যে লাষ্টত মই ক'ম জিকিলে কি গিফ্ট পাব আৰু জিকিলে বহুত ডাঙৰ গিফ্ট এটা আছিলে তই মিছ কৰি দিলি কি আছিলে মোৰ ফালৰ পৰা পইচা আছিলে কেইটকা 200 টকা এতিয়া মোৰ পইচাটো নগ'লে নিজৰ হাততে থাকিলে কিন্তু হায়াৰ গিফ্টটো তই এতিয়া ল'ব লাগিব হায়াৰ গিফ্টটো হাৰিলো আৰু এতিয়া হায়াৰ গিফ্টটো ওলাব আজি ৰাতি ভাতটো তই বনাবি মই লাগি নিদিওঁ কাৰণ মই জিকিছোঁ ল আৰু লগতে বিলাহীকেইটা বিলাহী পিটিকা খাম আচ্ছা মোক পুৰা হাতখনে পানিচমেণ্ট পাই যাওঁ চাবচোন ভাত বনাব দিছে ৰাতি কাৰণ তুমি হাৰিলা উপায় নাই কৰিবই লাগিব এতিয়া আজিৰ ভিডিঅ'টোত ইমানেই আছিলে যদি সেই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা আৰু নতুন নতুন কমেডি ভিডিঅ' পাবলৈ ন অকল কমেডি বুলিয়ে নহয় এনেকুৱা ভাল ভাল ভিডিঅ' পাবলৈ গেম এনেকুৱা এণ্টাৰটেইনমেণ্ট হওক বা যিকোনো ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহিছোঁ বাই বাই